কিন্তু ঘটনা এটা হ'ল নহয় মামা কংগ্ৰেছৰ পাৰ্টিবিলাক যে কিয় নিজিকিলেনো মামা সিহঁতৰ মাথাও নাইতো কংগ্ৰেছ বিলাক বুৰ্বক পাৰ্টি নহয় চুৰু কৰিব ভালকৈ নাজানে চুৰ কৰিবতো এটলিষ্ট মানুহে ট্ৰেইনিং ল'ব লাগে সিহঁতে চুৰিও কৰিব নাজানে মানে আপুনি ইলেকশ্যনত চুৰ কৰিহে জিকিলে নি মামা আজি তাৰিখত দুজন মানুহৰ কথাবোৰ বহুত মিডিয়াৰ চৰ্চিত পিছে এই মানুহ দুজননো কোন গৌৰৱ দা এজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দ্বিতীয় ক'ৰবাত বহুতখিনি সুৰ মিলাই কথাবোৰ কোৱা অখিল গগৈ ডাঙৰীয়া হ'ব পাৰে আকৌ ৰাতি মুখ্যমন্ত্ৰী আগতে যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে কথা পাতিল ৰাতি কথা পাতে ক'ৰবাত হ'ব পাৰে আকৌ কিবা ৰাতি ক'ৰবাত কথা হ'ল নেকি যাৰ ফলত আজি কিছুমান কথা মাত্ৰ আমাৰ সম্পৰ্কত নহয় বেলেগ দলৰ সম্পৰ্কতো মাত মাতি আছে মাত্ৰ কংগ্ৰেছ দলৰ নহয় বেলেগ বিৰোধী দলৰ নেতাসকলৰ নাম লৈছে কি প্ৰয়োজন আছে কি প্ৰয়োজন আছে আৰু কেনেদৰে এই পৰিস্থিতিত তেওঁ বিৰোধী ঐক্য মঞ্চৰ এজন অংশীদাৰ হ'বলৈ বিচাৰে তেওঁলোকেহে জানে যে কিমান একপক্ষীয় হৈ তেওঁলোকে নিজৰ কথাবোৰ কৈ আছে আৰু আজিৰ তাৰিখত নিজৰ কিবা মনৰ অভিযোগ আছে আমি নিজে বহি এনালিচিছ কৰিলোহেঁতেন কি ক'ত আমি নিজকে আমি ইজনক কেনেদৰে আমি সহায় কৰিব পাৰিলোহেঁতেন এনালিচিছ আমি কৰিব পাৰিলোহেঁতেন ফৰৱাৰ্ড প্লেনিং আমি কৰিব পাৰিলোহেঁতেন পৰিস্থিতি ভাল হ'লে থাকিলে কিন্তু আজি এনেকৈ যে তেওঁলোকে মিডিয়াৰ সন্মুখত এবাৰ নহয় দুবাৰকৈ কেনেকৈ কথাবোৰ কৈছে সেইকাৰণে তেওঁলোকে হ'ব পাৰে আকৌ ৰাতি মুখ্যমন্ত্ৰী আগতে যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে কথা পাতিল ৰাতি কথা পাতে ক'ৰবাত হ'ব পাৰে আকৌ কিবা ৰাতি ক'ৰবাত কথা হ'ল নেকি যাৰ ফলত আজি কিছুমান কথা মাত্ৰ আমাৰ সম্পৰ্কত নহয় বেলেগ দলৰ সম্পৰ্কতো মাত মাতি আছে মাত্ৰ কংগ্ৰেছ দলৰ নহয় বেলেগ বিৰোধী দলৰ নেতাসকলৰ নাম লৈছে কি প্ৰয়োজন আছে কি প্ৰয়োজন আছে আৰু কেনেদৰে এই পৰিস্থিতিত তেওঁ বিৰোধী ঐক্য মঞ্চৰ এজন অংশীদাৰ হ'বলৈ বিচাৰে তেওঁলোকেহে জানে তেওঁলোকে নিজৰ কথাৰে মই ভাবোঁ বিৰোধী ঐক্য মঞ্চত তেওঁলোকে ভাবি লৈছে যে ইয়াৰ পৰা কেনেদৰে ওলাই যাব পাৰে আজিৰ তাৰিখত আমাৰ এনালিচিছ নোহোৱাতকৈ আমি বহুতখিনি কথা পাতিব লাগে তো সেইকাৰণে মাত্ৰ এটাহে কথা যে আছে মই নাভাবোঁ মই মাত্ৰ কথা কৈছোঁ যে এই ধৰণৰ যে এনালিচিছ হ'ব লাগে আমাৰ প্ৰত্যেক দলৰ নিজৰ মঞ্চত আৰু বিভিন্ন দলৰ নেতাসকলৰ মাজত যি প্ৰক্ৰিয়া ভিতৰত হ'ব লাগে যি পৰিস্থিতিত হ'ব লাগে তাৰ একদম বিপৰীত অখিল গগৈ ডাঙৰীয়াৰ ব্যৱহাৰ তাৰ একদম বিপৰীত কেতিয়াবা আমাৰ দলৰ নাম ল'ব কেতিয়াবা বেলেগ দলৰ নাম ল'ব তো সেইকাৰণে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সম্পৰ্কত বিভিন্ন সময়ত কথাবোৰ কৈ আছে মানুহৰ মনতো সেইটো কথা অলপ সোমাইছে আৰু তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৈ যোৱা কথাবোৰ নহয় তাৰ কাৰণ হৈছে মানুহৰ মনত এই প্ৰশ্ন উত্থাপন কাৰণটোৱে হৈছে অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা ইতিমধ্যে প্ৰকাশ হৈছে নহ'লে আজিৰ তাৰিখত আমিতো বিভিন্ন দলৰ লগত এতিয়াও পাতি আছোঁ তেওঁলোকৰ কি হৈছে কি ক'ব কি হোৱা নাই কেনেকৈ আৰু কৰিব পাৰোঁ তেওঁলোকৰ কিছু অভিযোগ আমাৰ কিছু অভিযোগ থাকে এটা পৰিস্থিতি পৰিৱেশ বিজেপি অগপৰ মাজতো থাকে তো এইখিনি কথা স্বাভাৱিক কিন্তু লগে মই ক'বলৈ বিচাৰোঁ আজিৰ তাৰিখত দুজন মানুহৰ কথাবোৰ বহুত মিডিয়াৰ চৰ্চিত এজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দ্বিতীয় ক'ৰবাত বহুতখিনি সুৰ মিলাই কথাবোৰ কোৱা অখিল গগৈ ডাঙৰীয়া এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন ক'ত ইলেকশ্যনত জিকিব আপুনি জিকিব পাৰিব নেকি আপুনি কওক ক'ৰবাত বহুতখিনি সুৰ মিলাই কথাবোৰ কোৱা অখিল গগৈ ডাঙৰীয়া মামা
আপোনাক কিন্তু মানিছোঁ দেই মামা, ইলেকশ্যনৰ আগত জিকিম কৈ সঁচাকৈ ইলেকশ্যনত জিকি গ'ল। আপোনাক কিন্তু একদম মানিবলগীয়া দেই মামা, মই কিন্তু আপোনাৰ একেবাৰে বিগ ফেন হৈ গৈছোঁ। অঁ, কিন্তু ঘটনা এটা হ'ল নহয় মামা, কংগ্ৰেছৰ পাৰ্টিবিলাক যে কিয় নিজিকিলেনো মামা? সিহঁতৰ মাথাও নাইতো কংগ্ৰেছ বিলাক, বুৰ্বক পাৰ্টি নহয়, চুৰু কৰিব ভালকৈ নাজানে। চুৰ কৰিবতো এটলিষ্ট মানুহে ট্ৰেইনিং ল'ব লাগে, সিহঁতে চুৰিও কৰিব নাজানে। মানে আপুনি ইলেকশ্যনত চুৰ কৰিহে জিকিলে নি মামা? বাদ দিয়ক সেইবিলাক কথা, চুৰ কৰি জিকে, ডকাইত কৰি জিকে, যি কৰি হ'লেও জিকিছে আৰু ন মামা। পিছে জিকিলে বুলি পাল্টি নামাৰিব আকৌ দেই। অঁ মামা, আপুনি ইলেকশ্যনৰ আগত যে কৈছিলে এইবাৰ যদি ইলেকশ্যন জিকে তেনেহ'লে 1 লিটাৰকৈ মিঠাতেল দিয়া কথা আছিলে, আকৌ অৰুণোদয় পইচা 3000 দিয়া কথা আছিলে, পাহৰিলে নেকি? দিব আকৌ দেই মামা। অঁ মামা, থেংক ইউ, কংগ্ৰেচুলেশ্যন। থেংক ইউ। পিছে গৌৰৱ দা, অখিল দা আৰু আপুনি একেবাৰে নলে গলে লগা বন্ধু নিচিনা আছিলে। পিছে এতিয়া অখিল দা এই মামাৰ ফালে পাল্টি কিয় মাৰিলে বা? কিন্তু অখিল গগৈ ডাঙৰীয়া আজিৰ তাৰিখত যিদৰে মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা, নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজিৰ তাৰিখত আমি চাই আছোঁ যে এইখিনি কৰিলে আমাৰ ভাল হ'লেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছোঁ, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱাৰ কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে, নহ'লে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই যাওঁ। শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱাৰ কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে, নহ'লে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালেই আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছোঁ যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতেই পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে। ঠিক আছে, আমিও কংগ্ৰেছ দল হিচাপে পৰৱৰ্তী দিনত আমাক কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনিও লৈ আমি আগবাঢ়ি যাম। তেওঁলোকে নিজৰ কথাৰে মই ভাবোঁ বিৰোধী ঐক্য মঞ্চত তেওঁলোকে ভাবি লৈছে যে ইয়াৰ পৰা কেনেদৰে ওলাই যাব পাৰে। ক্ষতি মই আজিৰ তাৰিখত আমাৰ এনালিচিছ নোহোৱাতকৈ আমি বহুতখিনি কথা পাতিব লাগে, তো সেইকাৰণে মাত্ৰ এটাহে কথা যে আছে মই নাভাবোঁ। মই মাত্ৰ কথা কৈছোঁ যে এই ধৰণৰ যে এনালিচিছ হ'ব লাগে আমাৰ প্ৰত্যেক দলৰ নিজৰ মঞ্চত আৰু বিভিন্ন দলৰ নেতাসকলৰ মাজত যি প্ৰক্ৰিয়াৰ ভিতৰত হ'ব লাগে, যি পৰিস্থিতিত হ'ব লাগে, তাৰ একদম বিপৰীত অখিল গগৈ ডাঙৰীয়াৰ ব্যৱহাৰ। অখিল দা, এইবাৰ বোলে গৌৰৱ দা আপোনাৰ লগত মিত্ৰতাও নকৰে? নাই, এইবোৰ আমনি পালোঁ দেই, আমনি পালোঁ।